Hey everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। জন্মাষ্টমীৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি আমাৰ মনসা পূজা আছে, তাৰে কিছুমান দেখাম আৰু আপোনালোকক। ঘৰত আমাৰ ঘৰত নহয়, আমাৰ বৰদেউতাহঁতৰ ঘৰত আমাৰ গোটেই ফেমিলিটোৰ শইকীয়া ফেমিলিটোৰ বৰমাহঁতৰ ঘৰত আমাৰ মনসা পূজা আছে, তাৰে কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এয়া ৰাস্তাত এনেকৈ চাকি ধূপ দি থৈ দিয়া হৈছে। এয়া এনেকৈ পূজাৰ যোগাৰবোৰ কৰি থকা হৈছে। এয়া আমাৰ ইফালে বাইদেৱে বুটবোৰ তিয়াই আছে, আৰু আমাৰ এখন হ'ল মনসা পূজাৰ আমাৰ যিখন বলি দিয়া দাখন। এয়া বেলপাতখিনি আমি ছিঙি দিলোঁ পূজাৰ বাবে। আকৌ গ'লোঁ দোকান, ৰঙা খাৰু লাগে বোলে, ৰঙা খাৰু আনি দিলোঁ। গৰম পিছে কেনেকুৱা ৰাইজ, একে গৰমত ঘামি জামি অৱস্থাই নাই, তথাপিও ভিডিঅ' বনাবলৈ এৰা নাই। এয়া আমাৰ পূজা ভাগ আগবঢ়াই দিয়াৰ আগতে সেৱা ভাগ ল'বলৈ দিয়ে। গোটেই আমাৰ সপৰিয়ালটোৱে আমি সেৱা ভাগ লৈ ল'লোঁ। আৰু ইফালে আইতাহঁতে চব্জি কাটি আছিল, যিহেতু আমাৰ ভাতৰো যোগাৰ কৰা হৈছিল পূজা ভাগত। এয়া পানী তুলিবৰ সময় হ'ল, আমি গোটেই পানী তুলিব গ'লোঁ নদীত। সেয়া আমি পানী তুলি উভতিলোঁ। গৰম উঠিলে আকৌ এবাৰ গা ধুলোঁ, গা ধুই কেনে আকৌ এতিয়া যাম বৰমাত। এয়া হোমৰ যজ্ঞ কৰিব সময় হৈ গ'ল। এইফালে আমাৰ দাদাই হোম যজ্ঞ কৰিছে, আৰু আনফালে ওজাপালিকেইটাক ভাত খাবলৈ দিয়া হ'ল। আকৌ এবাৰ সেৱা ল'বলৈ সময় হ'ল, আমি সেৱা লৈ ল'লোঁ। এয়া ইফালে আমাৰ সকলোৱে ওজাপালি চোৱাত ব্যস্ত। কলৰ চুটিত বহুত দিনৰ মূৰত ভাত খালোঁ গোটেই ঘৰৰ পৰিয়ালটোৰ সৈতে। এয়া কিছুমান নিয়ম আছে, সেইবোৰ কৰি আছে বৰমা আৰু খুৰীহঁতে। ভিডিঅ'টো শেষলৈকে কৰিব মোৰ সামৰ্থ্য নহ'ল গৈয়ে, যিহেতু ইমান গৰমো আছিল, আৰু ইটো সিটো কিবা কিবি কৰি থকাও হৈছে। যিখিনি পাৰিছোঁ কৰিছোঁ, সেইখিনিকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব বুলি